খতৰা সত্ৰতে জানৈ চাকি গছ জ্বলাবি নেদেখা জনৰ ওচৰত। নমস্কাৰ, মই জিতুমণি পুনৰ স্বাগতম জনাইছো এটা নতুন ভিডিঅ'লৈ। আজি আমি কথা পাতিম পাছেটি মেলাৰ ওপৰত। হয়, আপোনালোকে ঠিকেই শুনিছে। আমি সকলোৱে জানো যে দৰং জিলাত অৱস্থিত খতৰা সত্ৰত প্ৰত্যেক বছৰে বিশ্বকৰ্মা পূজাৰ সময়ত পাছেটি মেলা উদযাপন কৰা হয়। আৰু আপোনালোকে যদি মোৰ আগৰ ভিডিঅ'বিলাকত চাই তাত আপোনালোকে দেখা পাব যে মই প্ৰত্যেক বছৰে তাত যাওঁ আৰু প্ৰত্যেক বছৰে তাতে মই ভিডিঅ' কৰোঁ, ব্লগিং ধৰি লওক ব্লগিং টাইপৰ ভিডিঅ' বনাওঁ আৰু সেই ভিডিঅ' মোৰ চেনেলত আপলোড কৰোঁ। আৰু এতিয়াও চাগে সেই ভিডিঅ' আছে। আপোনালোকে যদি মোৰ শেষৰ পিছৰ ফালে যদি যায় তেতিয়াহ'লে মোৰ পাছেটি মেলা উৎসৱৰ ভিডিঅ' আপোনালোকে দেখা পাব। আৰু আচলতে এইবাৰ মই যাবও নোৱাৰিলোঁ, কাৰণ মই আছোঁ বৰ্তমান গুৱাহাটীত আৰু মই বিশেষ কিছুমান কামত ব্যস্ত হৈ আছোঁ। আৰু আপোনালোকে সকলোৱে গম পাইছে মই যাদু থিয়েটাৰ অতি কম দিনৰ ভিতৰত মই যাদু থিয়েটাৰ খুলি আছোঁ। গতিকে যাদু থিয়েটাৰৰ কামত অকণমান ব্যস্ত হৈ আছোঁ। গতিকে মোৰ ভণ্টি, মোৰ মাহীৰ ছোৱালীজনী তাই গৈছিলে, তাত গৈ কেনে মোলৈ দুটামান ভিডিঅ' ক্লিপ পঠাইছে আৰু সেই ভিডিঅ'খিনি মই আপোনালোকক দেখুৱাব বিচাৰিছোঁ। আৰু আজি ক'ব বিচাৰিছোঁ আচলতে মই কোনোবাৰে তাতে ভিডিঅ' বনাই কোনোবাৰে কোৱা নাই যে পাছেটি মেলা আচলতে কিহৰ কাৰণে উদযাপন কৰা হয় বা কিয় উদযাপন কৰা হয় বা পাছেটি মেলানো কি, সেইখিনি কথা মই আজি আপোনালোকক ভালদৰে স্পষ্টভাৱে ক'ব বিচাৰিছোঁ। গতিকে বেছি দেৰি নকৰোঁ, আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। চাওক, এটা কথা কৈ দিওঁ যে পাছেটি মেলা কোনো ধৰণৰ এতিয়াৰ প্ৰজন্মৰ বা নতুনকৈ কৰা বস্তু নহয়। আজিৰ পৰা 500 বছৰ আগৰ পৰাই এই উৎসৱটি চলি আহিছে। আমাৰ শংকৰদেৱৰ দিনৰ পৰাই এই উৎসৱ চলি আহিছে। আৰু এই উৎসৱৰ মূল হ'ল আপোনাৰ জন্ম মৃত্যু বিবাহক কেন্দ্ৰ কৰি এনেকুৱা এইটো উৎসৱ উদযাপন কৰা হয়। আৰু এই উদযাপন কিয় কৰা হয় মই এটা কথা কৈ দিওঁ যে যেতিয়া আমাৰ কেঁচুৱা হয়, বাচ্চা হয়, তো কেঁচুৱা হোৱাৰ 5 দিন পিছত এই পাছেটি মেলা অনুষ্ঠিত কৰা হয়। মই আপোনালোকক পাছেটি মেলাৰ কিছুমান দৃশ্য দেখুৱাই গৈ আছোঁ আৰু মই কথাখিনি কৈ গৈ আছোঁ। আপোনালোকে ভিডিঅ'টো চাওক। পাছেটি মেলা এইবাৰ আচলতে 2024 বৰ্ষত কেনেধৰণৰ উদযাপন কৰা হৈছে সেইখিনি চাওক আৰু মই লগে লগে আপোনালোকক কথাখিনিও কৈ আছোঁ। অসমৰ ঐতিহাসিক অন্যতম এটা সত্ৰ হ'ল খতৰা সত্ৰ। আৰু খতৰা সত্ৰত কিহৰ কাৰণে পাছেটি উৎসৱ পালন কৰা হয় মই অকণমান আপোনালোকক ক'ব বিচাৰিছোঁ। পাছেটি গোৱা দস্তৰটো প্ৰাক শংকৰদেৱৰ যুগৰ পৰাই চলি আহিছে। জন্ম মৃত্যু বিবাহক কেন্দ্ৰ কৰি আমাৰ সমাজত বহু ৰীতি নীতি উৎসৱ ক্ৰিয়া চলি আহিছে। আৰু পাছেটি উৎসৱটি সৰু ল'ৰা ছোৱালী জন্ম হোৱাৰ 5 দিনৰ দিনাখন কৰা কৃত বিশেষ অঞ্চলটো বৰ্তি আছে। ই লোকাচাৰ ভিত্তিত স্ত্ৰী আচাৰ। আৰু এই খতৰা সত্ৰৰ কিছুমান বিশেষ কথা আপোনালোকক জনাব বিচাৰিছোঁ যে অসমৰ দৰং জিলাৰ উত্তৰ অংশত অৱস্থিত খতৰা সত্ৰ অসমৰ অন্যতম প্ৰখ্যাত সত্ৰ। প্ৰায় 500 বছৰ ধৰি জীৱনৰ বিভিন্ন দিশ ধৰ্মীয়, আধ্যাত্মিক, সামাজিক আৰু সাংস্কৃতিক ইত্যাদিক প্ৰচণ্ড গতিত প্ৰদানৰ বাবে জনাজাত। মহাপুৰুষ এজন সুপৰিচিত শ্ৰী প্ৰসংগক শ্ৰী শ্ৰী মাধৱদেৱ শ্ৰী শ্ৰী গোবিন্দ আতৈ নামৰ এজনে ইয়াক প্ৰতিষ্ঠা কৰিছিল। এই সত্ৰখনেই সত্ৰাধিকাৰ নথকা একমাত্ৰ সত্ৰ। ইয়াক এটা শাসকীয় সংস্থা পৰিচালন সমিতিৰ দ্বাৰা পৰিচালিত কৰা হৈছে। ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰত 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ চিপাঝাৰৰ পৰা প্ৰায় 13 কিলোমিটাৰ উত্তৰ পশ্চিমে অৱস্থিত। প্ৰায় 20 কিলোমিটাৰ পশ্চিমৰ পৰা উত্তৰ দিশত জিলা সদৰ মঙলদৈত অৱস্থিত এই বিশেষ সত্ৰটি গুৱাহাটীৰ কাষৰ পৰা বাইহাটা মুক্তাপুৰ পথৰ পৰা পূবে আহে এই সত্ৰলৈ। মঙলদৈৰ পৰা ডিপিলাৰ উত্তৰ দিশত মাত্ৰ 1 কিলোমিটাৰ। চিপাঝাৰৰ পৰা পাথৰিঘাট হৈ চিপাঝাৰ বাছষ্টেণ্ডৰ পৰা উত্তৰ দিশত মাত্ৰ 1 কিলোমিটাৰ। ডিপিলাৰ উত্তৰ দিশত মাত্ৰ 1 কিলোমিটাৰ। এই বিশেষ সত্ৰটি আপোনালোকেও এবাৰ আহক, ইয়াৰে পাছেটি মেলা উৎসৱটি চাওক আৰু পাছেটি মেলাৰ আনন্দ লওক। আচলতে কেনেকুৱা ধৰণৰ উৎসৱ পালন কৰা হয় আৰু প্ৰত্যেক বছৰে বিশ্বকৰ্মা পূজাত আপোনালোকে আহিব আৰু বিশ্বকৰ্মা পূজাত যি এই পাছেটি মেলা উৎসৱ ইয়াতে পালন কৰা হয় সেই উৎসৱ আচলতে আপোনালোকে এবাৰ উপভোগ কৰিব। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে আৰু যিমান দূৰ পাৰিছোঁ, যিমান দূৰ হয়তো ভুল হ'ব পাৰে, মই এই বিশেষ নাজানো। মই কিছুমান অকণমান ৰিচাৰ্চ কৰিছোঁ, চাই কেনেহে মই ভিডিঅ'টো বনাইছোঁ আচলতে এনেকুৱা বুলি। আৰু আপোনালোকে যদি কিবা ভুলকৈ কৈছোঁ বা আপোনালোকে যদি কোনোবাই জানে খতৰা সত্ৰৰ কথা মানে কেনেকৈ ধৰণত আচলতে চলিছিল তেতিয়াহ'লে মোক কমেণ্ট কৰি জনাব। মই নেক্সট ভিডিঅ'ত আকৌ এটা ভিডিঅ' বনাই আপোনালোকৰ ওচৰলৈ এৰি দিম।
আৰু আজি ভিডিঅ'টো মই এইখিনিতে শেষ কৰিব বিচাৰিছোঁ যদিহে ভিডিঅ'টো চাই ভাল লাগে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু যদিহে মোৰ চেনেলটো নতুনকৈ চাই আছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিওঁ থেংকছ ফৰ ৱাচিং বাই